हेलो फ्रेंड्स इनफो आसाমৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো আৰু আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ লগত শেয়াৰ কৰিম আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাত আপোনালোকৰ নাম কেনেকৈ বিচাৰি উলিয়াব বা কেনেকৈ ডাউনলোড কৰিব লিষ্টখন সো বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছো আপোনালোক যদি আমাৰ চেনেলত নতুন হয় তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আমাৰ শেহতীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পায় সকলোতকৈ আগত সো বন্ধুসকল পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো प्रथमते आपलोकर मोबाइल क्रोम ब्राउजार ओपन करिब ओपन करार पाছত ऊपर जो थ्री डट देखिसे तात गई क्लिक करी डेस्कटप साइट लगाई दिबो और डेस्कटप साइट लगवार पिছত आपलोके सार्च बार टाइप करिब RHREPORTING.nic.in आरो क्लिक कर दिबो सार्च ऐसा सार्चत क्लिक करार लगे लगे वेबसाइट तो ओपन हो गई और इतना लिखा आछे एक नम्बर जी ऑप्शन देखिसे फिजिकल प्रोग्रेस रिपोर्ट और एक नम्बर और एक नम्बर आछे ईयर वाइज हाउस कमप्लीटेड रिपोर्ट और जेतिया आमार नाम तो विचारिब लागे हाई लेवल फिजिकल प्रोग्रेस रिपोर्ट दुई नम्बर जी ऑप्शन देखा पाइसे इतना क्लिक करिब क्लिक करार पाছত चाওক एया लिखा आइसे ऑल स्टेट बुली ऑल स्टेट आपलोके क्लिक करिब क्लिक करार पिছত आपलोकर जेतु स्टेट হয় লগাইব অসমৰ যেতিয়া অসম লগাইছো ইয়াৰ পিছত আৰু এটা অপচন আইছে চাওক সিলেক্ট ইয়াত হ'ব নিশ্চয় ডিস্ট্ৰিক্ট आपलोकर যেটো ডিস্ট্ৰিক্ট হয় এটো চুজ করিব আৰু ইয়াৰ পিছত আৰু এটা অপচন আইছে চাওক সিলেক্ট বুলি ইয়াত ক্লিক করিব এটো হ'ব ব্লক आपलोकर যেটো ব্লক হয় এটো লগাব তাৰপিছত আকৌ চাওক এতিয়া আৰু এটা অপচন আহিছে এইটো হ'ব জিপি আপোনালোকৰ যেটো জিপি হয় সেইটো আপোনালোকে লগাব মই এক্সাম্পলৰ কাৰণে এটা জিপি লগাই আছো এছক এতিয়া হৈ গল আমাৰ সিলেক্ট কৰা হৈ গল সকলো এতিয়া সাবমিটত ক্লিক কৰিব এছক সাবমিটত ক্লিক কৰাৰ লগে লগে এছক পুৰা লিষ্ট আহি গল এতিয়া যদি আপোনালোকে বিচাৰে ইয়াৰ পৰা আপোনালোকৰ নাম থকা পেজ বা পুৰা পিডিএফ ডাউনলোড কৰিব তেনেহলে দুটা অপচন আছে ইয়াত ডাউনলোড এক্সেল আৰু ডাউনলোড পিডিএফ আপুনি যদি মোবাইলত কৰি আছে ডাউনলোড পিডিএফ কৰি লব তাৰ পিছত ডাউনলোড কৰাৰ পিছত আপোনালোকে প্ৰিন্ট কৰিব পাৰিব সো ডাউনলোড পিডিএফত ক্লিক কৰিছো মই এসব পুৰা লিষ্ট আহি গল সো বন্ধুসকল আশা কৰিছো আপোনালোকৰ সো फ्रेंड्स ভিডিওটো চাই যদি আপোনালোকৰ ভাল লাগে আপোনালোকৰ ফ্ৰেন্ডসকলৰ লগত ভিডিওটো শেয়াৰ কৰিব আৰু লাইক কমেন্ট কৰিব ধন্যবাদ।